নমস্কাৰ, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ মাছৰ লগত কোমোৰা তৰকাৰী। অৱশ্যে ৰেচিপিটো বেলেগ এজনেহে বনাইছিল বাৰু, কিন্তু মই ভিডিঅ' কৰি আছিলোঁ, ভাবিলোঁ ভিডিঅ' কৰি আপোনালোকক দেখাওঁ। এতিয়া কোমোৰাখিনি ফাৰ্ষ্ট কাটি ল'লে আৰু তাৰপিছতে কোমোৰাখিনি বইল কৰিব লাগিব প্ৰেছাৰ কুকাৰ এটাত। তাৰপিছত মাছখিনিতো হালধি নিমখ ধুনীয়াকৈ সানি ল'লে জোখমতে, আৰু এয়া কেৰাহীত অলপ মিঠাতেল দিছে মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে। আৰু এতিয়া এপিচ এপিচকৈ মাছখিনি ফ্ৰাই কৰি লোৱা হৈছে। এতিয়া মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এইখিনি যিহেতু জোল বনাব লাগিব, গতিকে মাছখিনি কাঢ়ি লোৱা হৈছে। আৰু এতিয়া তেলত পাঁচফোৰণ দি দিয়া হৈছে। পাঁচফোৰণ আৰু পিঁয়াজ ইয়াত দি দিছে। এতিয়া মছলা দিছে, মছলা একো দিয়া নাই, জিৰা গুড়ি দিছে আৰু হালধি নিমখ দিছে। মছলা দিছে এইটো জিৰা গুড়ি। এতিয়া পিঁয়াজখিনি ভালকৈ ভাজি লৈছে আৰু এই বইল কৰি থোৱা হেৰিখিনি ইয়াতে ঢালি দিছে, কোমোৰাখিনি। এতিয়া এইখিনি প্ৰায় হৈছে আৰু এতিয়া কোমোৰাখিনিতো সিজিয়ে আছে। এতিয়া কোমোৰাখিনি অলপ অলপকৈ ভাঙি দিব। ধুনীয়াকৈ দেখিছেনে, উতল আহিছে, ইমান ধুনীয়া গোন্ধ এটা ওলাইছে। আৰু এতিয়া এইখিনি কোমোৰাখিনি অলপ অলপকৈ ভাঙি দিছে। আৰু এতিয়া আপোনালোকে ইয়াতে জোখমতে পানী দি ল'ব। আৰু নিমখটো নিজৰ টেষ্ট অনুসৰি দিব। আৰু এতিয়া মাছখিনি, যিখিনি ভাজি থোৱা মাছ আছিলে, সেইখিনি উতলা তৰকাৰীকণত দি দিছে। এতিয়া ধুনীয়াকৈ ঢাকনখন মাৰি উতলিব দিব লাগিব। তেনেই ইজি বনাবলৈ। আপোনালোকে চাগে বনাইছেই, তথাপিও মই ভাবিলোঁ ভিডিঅ' এটাকে দিওঁ বুলি। এয়া হৈ গ'ল আৰু এতিয়া আমি বাঢ়ি লৈছোঁ, খাবলৈ ৰেডি হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে হ'লে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।